নামটি নতুন মনপুৰীয়া খৰণী যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনৰ আজি সাংস্কৃতিক সন্ধিয়াৰ সময় বিহুকৰ্মী ৰাইজলৈ মোৰ পৰা বহুত বহুত ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এইখন বিহু সমিতিক এইখন মঞ্চলৈ মোক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাব। তেওঁলোকৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিম আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যিখন বিহু উদ্যোক্তাই ইমান ধুনীয়াকৈ বিহুখন আয়োজন কৰিছে হয়নে নামটি তেওঁলোকৰ সকলোৱে যোনে এটা আচৰণ দিব লাগে আৰু নামটি ৰাইজৰ ৰখি বহুত দীঘলীয়া বুলি মই গম পাইছোঁ। গতিকে যোনকেইটা কি হ'ব লাগে একেলগে বঢ়িয়া ডেকাবিলাকৰ তাত জোৰ আছে হয়নে? গীত গোৱাৰ আগতে কেইটামান কথা কৈ লওঁ। ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰিছোঁ। গীত পৰিৱেশন কৰোঁতে আমাৰ অলপমান ভইচ চইচবিলাক কিবা কিবি হৈ আছে। যিমান পাৰোঁ গাবলৈ চেষ্টা কৰোঁ। আপোনালোকে ভুল হ'লে নিজৰ ভুল ক্ষমা কৰিব আৰু সকলোৰে সহযোগিতা কৰিছোঁ অনুষ্ঠানৰ শেষলৈকে। অকল মই গাই থাকিলে নহ'ব হয়নে? নাচিব লাগিব গাব লাগিব। আমি আপোনালোকৰ মাজলৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ সন্ধিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মৰমৰ শিল্পী ডাঙৰীয়া। আমি এই এপাকতে বহাগৰ মৰম হিচাপে আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি আপোনালোকৰ সময় নষ্ট নকৰি খুব খৰতকীয়াকৈ অনুষ্ঠানটো কৰিব লৈছোঁ। আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি সঞ্জীৱ দত্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ। সঞ্জীৱ দত্ত ডাঙৰীয়াই আমাৰ মৰমৰ শিল্পীগৰাকীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। লগে লগে তেখেতৰ এগৰাকী সহশিল্পী গৌৰী ৰাজখোৱা ডাঙৰীয়াই আমাৰ মাজত আছেহি। আমি তেখেতকো আমাৰ এই লোণপুৰীয়া খৰণীৰ মৰম হিচাপে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব সঞ্জীৱ বৰুৱা। মই সঞ্জীৱ বৰুৱাক সম্বৰ্ধনাৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। আমি শিল্পীগৰাকী পুনৰ তেওঁ কাৰ্যসূচীত অগ্ৰসৰ হ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আচলতে এনেকুৱা গুটিফুলৰ গামোচা ডিঙিত পেলাই নিজকে অসমীয়া বুলি ক'বলৈ মন যায় হয় নে? হয় নে নহয়? যোৱা দুবছৰ আমি আমাৰ চেনেহৰ বিহুটোৰ পৰা বঞ্চিত হৈ আছিলোঁ আছিলে নাই? এতিয়া ইয়াতে মূৰত গামোচাবিলাক দেখি খুব ভাল লাগিছে আৰু নাচনীবিলাকৰ গাত মুগাৰ ৰিহা দেখি ভাল লাগিছে। সকলোৰে বুদ্ধিদীপ্ত মুখবিলাক ৰঙীয়াল মুখবিলাক দেখি ভাল লাগিছে আৰু নামপ্ৰিয়া চেনেকে ৰঙীয়াল হৈ থাকক তাকে কামনা কৰিছোঁ হয় নে? বিহুখন বৰ সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পাতিছে। যিখন যুৱ সমাজ সৰগী যুৱ সমাজ যুৱ সমাজখনৰ যোনকে এটা হাত চাপৰি দিব লাগে একেলগে। আমি যেতিয়া অসমীয়া মানুহ হয়নে যদি গীত গাব খুজিছোঁ মই প্ৰায়বিলাক মঞ্চতে গেলোঁ তাৰপিছত আপোনালোকে চিনাকি বিহু গীতবিলাক গাই যাম। এই গীতটো আচলতে মোৰ নিজৰে গীত। আমাৰ যিসকল প্ৰাচীন অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আছে বা যিসকল মহান মনীষী আমাৰ অসমৰ জাতীয় ভূমিকা বহুত দিন কৈ থৈ গৈছিল তেওঁলোকক মনত পেলাই এটা গীত গাব ধৰিছোঁ। সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ।
ৰংঘৰ ধুনীয়া মাজুলী ফুৰি নিতম ঘূৰিয়া ৰূপে ৰূপে আয়ৰি আচ্ছা ৰংঘৰ আপোনালোকৰ ব্যৱহাৰত আছে নাই আছেনে আমাৰ গৌৰৱ হয় নহয় গতিকে স্বৰ্গদেউ চিলাভৰ পৰা যিসকল মহান ব্যক্তিয়ে আমাৰ অসমৰ জাতীয় ভক্তি ভূমিবোৰ কৈছিল তেওঁলোকক আমি কিছুমান অঞ্চল মনত কৰাটো খুব প্ৰয়োজন সেইকাৰণে গাব খুজিছোঁ স্বৰ্গদেউ চুকাফা আমি অসমীয়া ৰূপে ৰূপে আয়ৰি
বগীটি বুলি ভাবিছোঁ হয় নহয় হা কথা ইয়াত বগীটি মানে ডেকা ল'ৰা কিমান আছে চাওঁ ভাবা বগীটি বান্ধে ন বিয়া নপতা ডেকা ল'ৰা কিমান আছে চাওঁ বিয়া নপতা এবাৰ কিমান আছে এইফালে বিয়া নপতা কেইটা ল'ৰা আছে এইফালে আছে নাই পাছফালে বিয়া নপতা ডেকা ল'ৰা কেইটা কওঁ আজিকালি ছোৱালী বাৰু বোৱাৰী সমানে ফেশ্বনেবল সমানে ষ্টাইলিছ হয় নহয় বাৰু কিয় মেকআপ বুলি এটা বস্তু আহিল হয়নে সেইটো বহিবলৈ ক'বই নোৱাৰি কোনজনী ছোৱালী কোনজনী বোৱাৰী হয়নে এই ডেকাকেইটা কৈছোঁ ফেচবুক বা ইনষ্টাগ্ৰামত ছোৱালী চাই প্ৰেমত কৰিব নালাগে কিয় কেতিয়াবা ছোৱালী বুলি যদি বোৱাৰী প্ৰেমত কৰি পোৱা হয় কি হ'ব ল'ৰা মাকে পাই যোৱা চান্স থাকে হয় নহয় সেইকাৰণে মই গাইছিলোঁ কি বুলি গাইছিলোঁ বগীটি বান্ধিলোঁ বান্ধাইলা হৰিয়ালিলোঁ পুখুৰী সিঁচিলোঁ জেঠৰ পহিলা ৰাজধানী ধানত কাটি আহিছিলোঁ পাছৰখিনি ইণ্টাৰেষ্টিং হৈছিলে কি হৈছিলে বাৰু কাৰোবাৰ মনত আছে নেকি বিয়া পাতিম বুলি ছোৱালী চাইছিলোঁ সেইজনী আকৌ এটা ল'ৰাৰ মাক কেতিয়াবা দুটা হ'ব পাৰে দুটা ল'ৰাৰ মাক নাজানিলোঁ আচলতে গানটো সকলোৰে মুখস্থ থাকিব লাগে হয় নহয় আপোনালোকে বয়া মৰম কৰিছিল গীতটো আৰু অসমৰ ৰাইজকো মৰম কৰিছিল সকলোৰে মুখে আপোনাৰ ঠিক মোৰ লগত একেলগে যাব লাগিব আচলতে বজা তেতিয়া ভাল লাগিব চাওঁচোন কাৰ কাৰ মনত আছে হয় নহয় মই এটা মোৰ মুখে চাবলৈ গাব লাগিব বগীটি বান্ধিলোঁ ইয়াতো জমে লাগিব মই শুনা নাই বগীটি বান্ধিলোঁ পুখুৰী সিঁচিলোঁ জেঠৰ পহিলা ৰাজধানী ধানত শুনা মই অকলে গাইছোঁ আপোনালোকে ইমান যাক মানুহ আছে পুৰা ফালি গাব লাগিব একেলগে বগীটি বান্ধিলোঁ পুখুৰী সিঁচিলোঁ জেঠৰ পহিলা আহিছিলোঁ বিয়া পাতিম বুলি চাইডৰ ৰাজা চাগে গাই আছে আমাৰ মাজত ছোৱালীবিলাক আছে নাই আছেনে নাই তেতিয়াহ'লে তেওঁলোকে গাব লাগিব নাই তেওঁলোকে চাওঁচোন মাজৰ ফালৰ পৰা কোনে কোনে গায় বিয়া পাতিম বুলি সেইজনী আকৌ এটা ল'ৰাৰ মাক কিনো কৰিল কিনো দিন আহি ছোৱালী বোৱাৰীনে চিৰিব নোৱাৰি গানো মুখস্থ আছে তেতিয়াহ'লে ন পাছত আকৌ যাব লাগিব এক কৈছিলোঁ তেতিয়া ভাল লাগিব গাবলৈ চেষ্টা কৰিছোঁ সকলোৱে নাচো বুলি লওঁ দেই
বন্ধুজনৰ হাত দাঙিছে নেকি তাই নাচিব আৰু কোন আছে নেকি হাত দাঙিব আছে নাই আছে নাই আছে নাই ঠিক আছে গাইছো ওই বগিটি বাঁধিল আমার ভাইলা হরিয়া তুমি দিছিল যে কবিরা হরি হরি গান কবিরা দিছিল তুমি কোন সুরাব সাজিল সুরাব সাজিল বুঝিয়া তুমি করুণা আগে না জানি নামটি চলি
ছোৱালীবিলাকে ধুনীয়া নাচে দেই হয় নহয় আকৌ ডেকাবিলাকে কম নহয় কিন্তু oi tip sakina que nasceu oi bhakha bonuarie si লগৰ পৰা ছোৱালী বিয়া পৰা ছোৱালী আছে নেকি আৰু ডাঙৰ আছে নেকি লগৰ পৰা ছোৱালী কোনোবাই বিয়া পাতিছে নেকি বিয়া পাতিলেও তেওঁলোকে নকয় নহয় এটাকে ক'ব হয় নহয় লগৰ পৰা ছোৱালী বিয়া পাতিলে কি হয় মানুহজনী সোনকালে ঘূৰি হৈ যায় নেকি হা এবাৰ কেনেকৈ ছোৱালী বিয়া পাতিব লাগে একো নাই জীৱনৰ লগৰী নিজতকৈ বয়সত ডাঙৰ হওক সৰু হওক কথা নাই কি হ'ব লাগে মনে মিলা হ'ব লাগে হয় নহয় তেতিয়া সংসাৰখন মুখৰ হয় নে কি কয় আমাৰ সংসাৰ কৰা নব বুলি গম পাব হয় নহয় হয় হয় লগত পঢ়া ছোৱালী দেখিবলৈ ঘূৰি ঘূৰি আছিল গানো মুখস্থ হয় না আছে না ওকে 1 2 3 গো ওই ঠিক সাকিনা ওই ভাষা বন্ধনে হাসুয়ানি বিনা পিছতে ওই হিলানি
বিহু গাওঁ নে কি কয় চিনাকি বিহু গীত গাওঁ আমাৰ ইয়াৰ নাচনীবিলাক ডেকাবিলাক নাচত পাগল হয় নহয় গাওঁ নে নাগাওঁ ভুই গাওঁ নে গাওঁ ঠিক আছে দাদা মাকো এইখিনি মোৰ আপোনাৰ ভাইটি আহিছে অংকিত ৰাজ মোদী তাৰ নামটো নতুনকৈ গান গাবলৈ আৰম্ভ কৰিছে সি মোৰ লগত বিহু গাব একেলগে অংকিত আপোনালোকে সকলোৱে জোৰকৈ হাত চাপৰি দিয়ক ভাল লাগিব দেখিবলৈ ধুনীয়া ল'ৰা ছোৱালীবিলাকে চাৰ্টি পাৰিব কেতিয়াবা পকা আপেলটোৰ নিচিনা
আমি বৰণৰ তাত ধন বুলি কওঁ মই ল'ৰা ছোৱালী মাতিছোঁ মই ইয়াৰ গাড়ীকেইডাল বৰ ধুনীয়া আপোনালোকে ভয় নাখাব কিন্তু চফা বিৰাট ভাল ল'ৰা সংস্কৃতিবান যুৱক এইবোৰ খুব ভাল পায় আৰু এইবোৰ ভাল পায়
ইহঁতৰ তাত কাকজানত এখন অনুষ্ঠান আছে 1 মে গতিকে বৰ ধুনীয়াকৈ অনুষ্ঠানখন আয়োজন কৰিছে আপোনালোকে নাম দিৰ পৰা কাকজানলৈ এটা শুভেচ্ছা পাতি দিয়ক শুভেচ্ছা পাতি দিছে আপোনালোকে এটা যোগ এটা অকিয়ালে একেলগে নাম দি কেনে অনুভৱ কৰিব সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ ৰমেন্দাৰ লগত মোৰ বহুত দিনৰ পৰাই চিনাকি আৰু ৰমেন্দাৰ কাৰণে এটা ডাঙৰকৈ হাত চাব বিচাৰিছোঁ চহা জীৱনৰ পটভূমিৰ পৰা আহি আমাৰ মঞ্চত বিহু গাইছে খুবেই ভাল লাগে ৰমেন্দাক আৰু যিখিনি গীত লিখিছে সেই গীতখিনি সমূহ অসমবাসী ৰাইজে মৰম দিছে আপোনালোকে মৰম দিছে এটা ডাঙৰ হাত চাপি গোটেই মিউজিক কোনো যোৰহাটৰ পৰা আপোনালোকৰ নাম দি বিহু চাবলৈ আহিছে হয়নে গতিকে নাম দি বিহু ধুনীয়া হ'ব ইয়াতকৈ একেলগে আছে তুমি নাচাবি এতিয়া বিয়া বনা কেইটা ক'ব নালাগে পেলাই যাওঁ নেকি দেই তোমাকেহে লগত লৈ তোমাকেহে লগত লৈ Oh,